Hello everyone, welcome back to my new vlog. আজি ভিডিওটো ষ্টাৰ্ট কৰিলোঁ গুণগুণ মই দুইজনীয়ে আৰু আমি গৈ আছোঁ আজি বৰদোৱা বাৰু কোন গৈছে আৰু বৰদোৱা কিহৰ কাৰণে জনাজাত আপোনালোকে হয়তো চবেই জানে যিহেতু আমি অসমীয়া আমাৰ গুৰু শংকৰদেৱৰ যিহেতু জন্মস্থান বৰদোৱা নগাঁৱতে আছে গতিকে বৰদোৱালৈ বুলি ওলালোঁ আগতেও গৈছোঁ বাৰু কিন্তু এবাৰ প্ৰথম ভিডিঅ' বনাইছোঁ তালৈ গৈ আৰু গৈছোঁ যদিও আগতেই গৈছিলোঁ নতুনকৈ ঘৰ বনোৱা বা নতুনকৈ কিবা কিবি বনাইছে তেতিয়াৰ পৰা যোৱা নাই আজি প্ৰথম গৈ সেইবিলাক দেখিম আৰু আমি প্ৰথমতে সোমালোঁ দৌল কিহৰ কাৰণে বিখ্যাত জানেনে বাৰু কোনোবা দৌলত বোলে এটা পুখুৰী আছিল পুখুৰীটোত কৃষ্ণৰ চাধা টেমাটো পৰি গৈছিলে আৰু তেতিয়াৰ পৰাই মৰা বস্তু সেই পুখুৰীটোত ধুই দিলে জীয়াই যায় গতিকে মানুহ যদি তেনেকৈ মৰে আৰু মানুহকো যদি তেনেকৈ পানীত দি দিলে জীয়াই যায় আমাৰ জনসংখ্যাটো বহুত বেছি বৃদ্ধি হৈ যাব ন চ' সেইটো কাৰণে মানুহে ভাবি এনেকৈ ভেটি বনাই ওখ কৰি তাৰ ওপৰত এখন থান বনালে তাৰ নামেই হৈছে দৌল তাৰপিছতে আমি ইয়াত শৰাই দি যিহেতু নামলৈ অকণমান সময় থাকে আৰু সেইকাৰণে আমি পুৰণা মন্দিৰতো মানে এইটো পুৰণাই কিন্তু মেইন যোনটো নামঘৰত গৈ চাই আহিলোঁ আৰু মেইন নামঘৰটোৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে তাত এগছ চাকি আছে যোন গছ চাকি শংকৰদেৱে জ্বলাইছিল আৰু চাকি গছ আজি 500 বছৰ আগৰ সেই গছ আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু দেখাব নোৱাৰিলোঁ আৰু এই পুখুৰীটো হৈছে গংগা য'ত শংকৰদেৱে গা ধুইছিলে আৰু এয়া নতুন আমি জানোতে আৰু এটা পাৰ্টি আহিছে মৰিগাঁৱৰ পৰা আহিছে বুলি গম পাইছোঁ আৰু সোধোঁতে কৈছে মৰিগাঁৱৰ পৰা আহিছে আৰু এইবিলাক নতুনকৈ বনাইছে ঘৰ মানে ষ্টেজ প্ৰগ্ৰেমৰ কাৰণে আৰু একচুৱেলি ভালো লাগে এনেকৈ ডেভেলপ কৰিলে নিজৰ যিহেতু এটা সম্পদ হয় গতিকে বহুত বেছিয়ে ভাল লাগে এনেকৈ অকণ ডেভেলপ কৰিলে এয়া আমি নামঘৰ ভিতৰলৈ গ'লোঁ চবেই ভৰি হাত ধুই লৈছে আকৌ মন্দিৰৰ ভিতৰলৈ যাবলৈ এইটোতো আমাৰ নিয়মেই বাৰু ক'বলৈ গ'লে আমি ভৰি হাত মন্দিৰৰ ভিতৰত সোমালে পানী অকণো গাত ছটিয়াই লওঁ আৰু তাৰপৰা আহি দেখিছোঁ ইমান ভাল লাগিছে ন আৰু এয়া আমাৰ দুপৰীয়া খানাৰ কাৰণে চবেই ৰেডি কৰি আছে মাছ মাংস নহয় নিৰামিষেই কাৰণ নামঘৰটো আৰু মাছ মাংস খাব নিদিয়ে চ' নিৰামিষেই খাই তেনেকুৱা জেগাত ভাল লাগে ন এয়া ৰাজহাঁহ কেঁচা কেনেকুৱা লাগিছে বাৰু জেগাখিনি পৰিৱেশখিনি মোৰ কিন্তু বহুত ভাল লাগে এনেকুৱা ঠাণ্ডা পৰিৱেশ এয়া প্ৰসাদ খালোঁ খাই কৰি আমি ভোজ চোজ খাই ঘৰলৈ আহিবলৈ আকৌ ৰেডি হ'লোঁ মাহঁতে খাৱা নাই ভাবিলোঁ পদুম পুখুৰীটো এবাৰ চাই লওঁ পদুম পুখুৰী মানে নামটো পদুম পুখুৰী নহয় দেই তাত বেছি পদুম ফুল থকাৰ কাৰণেহে মই কৈছোঁ পদুম পুখুৰী বুলি আকৌ এয়া শহাপহু এনেকৈ থৈ দিছে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আৰু দেখিছে পৰিৱেশটো ইমান ধুনীয়া আজিলৈ বাই আকৌ নেক্সট ব্লগত লগ পাম